हेलो दोस्तों, यह सरू सजाई स्टेडियम गुवाहाटी लखरा अनुष्ठित ताते কি আছে বিশ্ব ৰেকৰ্ডৰ কাৰণে গুৱাহাটীত লখৰা সৰু সজাইত এয়া বিশ্ব ৰেকৰ্ডৰ কাৰণে গিনিজ বুকত আমাৰ বিহু বাপতিসাহোন অসমীয়া জাতিৰ বিহুটো বিশ্বৰ গিনিজ বুকত নাম উঠাবৰ কাৰণে আজি 11,000 ঢুলীয়া নাচনীৰ দ্বাৰা অনুষ্ঠিত কৰা সৰু সজাই ষ্টেডিয়ামত আমি তাত উপস্থিত হৈছোঁ। এয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বিখ্যাত বা জনপ্ৰিয় একদম গিনিজ বুকত নাম উঠাবৰ কাৰণে যি প্ৰয়াস প্ৰচেষ্টা তেখেতক শলাগ জনাইছোঁ। সেয়া আমাৰ সৰু সজাই ষ্টেডিয়াম, এই আউট অফ ষ্টেডিয়াম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াত উদ্বোধন কৰিব আহিব। তেখেতৰ ওচৰতে বা তেখেতৰ অনুষ্ঠানতে তেখেতৰ উপস্থিতিতে আমাৰ গিনিজ বুকৰ চাৰ্টিফিকেট এইটো আমাৰ ক'তো এনেকুৱা বিশ্ব ৰেকৰ্ড এইটো ক'তো এনেকুৱা হোৱা নাই যে আমাৰ অসমতে কি কৰিছে এইটো বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠিত কৰা হৈছে। 11,000 বিহুৱতীৰ দ্বাৰা বিহু প্ৰদৰ্শন এইটো সকলোতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰয়াস আৰু যত্নৰ সহায়ত অনুষ্ঠিত কৰা বিশ্ববিখ্যাত ৰাখিবৰ কাৰণে তেখেতক শলাগ জনাইছোঁ। আৰু যিটো আমাৰ অসমৰ এটা নাম হ'ব যে কি আমাৰ বাপতিসাহোন অসমীয়া বিহু তেখেতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ কাৰণে যি প্ৰচেষ্টা তেখেতক শলাগ জনাইছোঁ। তেখেতে আমাৰ অসমীয়া বাপতিসাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে আৰু এই প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ যথেষ্ট চেষ্টা কৰিছে, যথেষ্ট আমাৰ মানুহৰ ক্ষমতা লাভ কৰিছে। যিটো আমাৰ বিহু বাপতিসাহোন অসমীয়া জাতিৰ বাপতিসাহোন বিহু তেখেতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কাৰণে যি চেষ্টা নাম বা বুকত নাম অৰ্জন কৰিছে। আৰু এই গাড়ীখনত আমি একবাৰ সকলো